প্ৰায় 2:30মান বজাত ৰাতি লেবাৰে কিছু কাম কৰি থকা অৱস্থাত শ্ৰমিকে কাম কৰি থকা অৱস্থাত এটা ষ্ট্ৰাকচাৰ কৰি পেলাই দুজন লোক জখম হয়, এগৰাকী মহিলা এজন পুৰুষ। আৰু সেইটো সূত্ৰপাত হ'ল আৰু সেইটোৰ পৰা কিছু ল'ৰা আহি পেলাই সেই তেখেতসকলক মাৰপিট কৰা আৰম্ভ কৰিলে। ইয়াত যিটো কণ্ট্ৰল ৰুম আৰক্ষী আছিলে, কণ্ট্ৰল ৰুমত গম পাই পেলাই সেই লেবাৰ কেইজনক তাৰ পৰা নি পেলাই সেই কণ্ট্ৰল ৰুমত ৰাখিলে আৰু ইনজিঅ'ৰ্ড কেইজনকো নিয়া হ'ল। তেনে অৱস্থাতে প্ৰায় 1000-1500 মান মানুহ কণ্ট্ৰল ৰুমটো ঘেৰাও কৰি পেলাই সেই লেবাৰ কেইজনক উলিয়াই দিব লাগে বুলি দাবী প্ৰদান কৰিলে। কিন্তু আৰক্ষীয়ে সেই কথা মানি পেলাই ইনজিঅ'ৰ্ড কেইজনক আৰু লেবাৰ কেইজনকো ভিতৰত ব্যৱস্থা কৰিলে। কিন্তু বিভাগজনৰ বাবে লৈ যোৱা অৱস্থাতে আৰক্ষী গাড়ীত পাথৰ মাৰি পেলাই গাড়ীখন ধৰিলে আৰু আৰক্ষী এজন কনষ্টেবল আৰু ড্ৰাইভাৰ তেখেতকে ইনজিঅ'ৰ্ড কৰিলে। ইন টাইম আমি খবৰ পালোঁ যে এখন GI গাড়ী টাৰ্ণাইছৰ মূল ৰাস্তাত জ্বলাইছিল। গতিকে লগে লগে ফায়াৰ ব্ৰিগেডক খবৰ দিয়া হ'ল আৰু ফায়াৰ ব্ৰিগেড আহি পেলাই গাড়ীখন নুমোৱাৰ পিছততো ফায়াৰ ব্ৰিগেডখনতো আকৌ শিলগুটি মৰা আৰম্ভ কৰিলে আমি গম পালোঁ। আৰু তাৰপিছত আমি কিছু পাৰ্টি কৰাৰ পিছত লাঠিচাৰ্জ কৰি আমি ডিছপাৰ্চ কৰিব লগা হ'ল প্ৰাইভেট আৰু তেনেকৈ আহোঁতে আৰক্ষী এতিয়ালৈকে সবিশেষ সম্পূৰ্ণ যিটো 500মান মানুহ আমাৰ ইতিমধ্যে আৰক্ষী গাড়ী আমি গম পাইছোঁ গাড়ী আৰু লগতে আমি এতিয়া শুনিছোঁ যে পাব্লিকৰে গাড়ী দুই এখন ধৰিছে বুলি আমি এতিয়ালৈকে আমাৰ